নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল লাৰ্নিং উইথ প্ৰীতম সময় হৈ গ'ল আৰু এটা নতুন কাহিনী শুনাৰ এই কাহিনীটো এনেকুৱা এজন বন্ধুৰ কাহিনী যিজন বন্ধুৱে এটা লোন লৈছিল আৰু লোন লৈ ইএমআই ৰূপত তাৰ ইনষ্টলমেন্টটো পে কৰি আছিল আৰু যেতিয়া তেওঁ ইএমআই দিব নোৱাৰিলে তেতিয়া একেলগতে পেনাল্টি চাৰ্জ আৰু বাউন্স চাৰ্জ দুইটা দিবলগীয়া হ'ল এতিয়া হয়তো আপোনালোকে ভাবিছে পেনাল্টি চাৰ্জ বাৰু ঠিক আছে কিন্তু এই বাউন্স চাৰ্জ এইটো কি হয় এটা উদাহৰণ সহকাৰে আপোনালোকক বুজাই দিছো আৰু এই কাহিনীটোৰ মাধ্যমেৰে মই আপোনালোকক বুজাই দিছো আসলতে পেনাল্টি চাৰ্জ আৰু বাউন্স চাৰ্জ কি হয় পেনাল্টি চাৰ্জ আৰু বাউন্স চাৰ্জৰ মাজত আসলতে পাৰ্থক্য কি আছে সেই বন্ধুজনে নিজৰ ইএমআইটো অটোপে ৰূপত এক্টিভ কৰি ৰাখিছিলে আৰু যাৰ বাবে বেংকে নিৰ্দিষ্ট পৰিমাণৰ ধনৰাশি তেওঁৰ একাউণ্টৰ পৰা প্ৰতি মাহেকত ইএমআই ৰূপত কাটি নি থাকে আৰু যেতিয়া বহুত সময়ৰ বাবে আমি এটা ইএমআই নিদিও তেতিয়া আমি এটা পেনাল্টি চাৰ্জ দিবলৈ বাধ্য হৈ যাওঁ পেনাল্টি চাৰ্জ সেইটো কোৱা হয় যিটো নেকি এনবিএফসি বা লেন্ডাৰে আপোনাক চাৰ্জ কৰে যেতিয়া নেকি আপুনি আপোনাৰ ইএমআইটো সময়মতে দিব নোৱাৰে আৰু বাউন্স চাৰ্জ সেইটো হৈ গ'ল যেতিয়া নেকি এটা বেংকে আপোনাৰ পৰা প্ৰতি মাহেকতে ইএমআই কাটি থাকে আৰু যেতিয়া কোনোবা এটা মাহত বেংকে আপোনাৰ পইচাটো আপোনাৰ একাউণ্টৰ পৰা কাটিবলৈ নাপায় তেতিয়া সেই বেংকটোৱে যিটো চাৰ্জ লয় সেইটো হৈ গ'ল বাউন্স চাৰ্জ যিটো নেকি সেই একাউণ্টটোৰ ওনাৰজনৰ পৰা মানে একাউণ্ট হোল্ডাৰজনৰ পৰা লোৱা হয় বলক আমি এই বিষয়ে কথা পাতো আসলতে আমি যেটো বাউন্স চাৰ্জ সেইটো লগাৰ পৰা নিজকে কেনেকৈ ৰখাব পাৰিম যদিহে আপোনাৰ ইএমআই আপোনাৰ বেংকৰ একাউণ্টৰ পৰা অটোমেটিকলি ডিডাক্ট হয় তেতিয়া এইটো মন কৰিব লাগে আমাৰ প্ৰতি মাহেকৰ যিকেইটা তাৰিখত আমাৰ ইএমআইটো আমাৰ একাউণ্টৰ পৰা কাটি নিয়ে সেই নিৰ্দিষ্ট দিনকেইটাত যাতে আমাৰ একাউণ্টত সাফিচিয়েন্ট বেলেন্স থাকে যাতে বেংকে আমাৰ ইএমআইটো আমাৰ একাউণ্টৰ পৰা সাকসেসফুলি ডিডাক্ট কৰিব পাৰে দুই নম্বৰতে হৈ গ'ল কি আপোনাৰ যিমান ইএমআই থাকিব তাতকৈ অলপ বেছি পৰিমাণৰ পইচা যাতে আপুনি আপোনাৰ একাউণ্টত সদায় মেইনটেইন কৰিব পাৰে ফৰ এক্সাম্পল যদি আপোনাৰ ইএমআই এমাহত মাত্ৰ 500 रुपीजৰ আহে তেনেহলে আপুনি চেষ্টা কৰিব যাতে 500 रुपीजতকৈ আৰু অলপমান বেছি টকা যাতে আপোনাৰ একাউণ্টত বেলেন্স থাকে যাতে আপোনাৰ পৰা বেংকে কোনো ধৰণৰ বাউন্স চাৰ্জ কেতিয়াও ল'ব নোৱাৰে আই হোপ আপোনালোকে বুজি পালে আসলতে আমি বাউন্স চাৰ্জৰ পৰা কেনেকৈ নিজকে ৰক্ষা কৰিব পাৰো যদি আপোনালোকৰ ভিডিওটো ভাল লাগিল আৰু ইনফৰমেটিভ নিচিনা লাগিল তেনেহলে লাইক কৰিব চেনেলত নতুন যদি সাবস্ক্ৰাইব কৰিব আৰু কমেন্ট কৰিব আপোনালোকে কেতিয়াবা হলে বাউন্স চাৰ্জ দিবলগীয়া হৈছে নে নাই হোৱা আৰু ডেসক্ৰিপচনত এটা লিংক দিছো আপোনালোকে ইচ্ছা কৰিলে ইয়াৰ বিষয়ে আৰু বেছিকৈ পঢ়ি চাব পাৰে